বন্ধুসকল, মই আজি দেখাম আপোনালোকৰ হাতত থকা এণ্ড্ৰইড মোবাইল ফোনটো দি কেনেকৈ আপোনালোকৰ ৰেচন কাৰ্ডত থকা আপোনালোকৰ নাম আধাৰ কাৰ্ডৰ লগত লিংক আছে নে নাই কেনেকৈ চেক কৰিব। তো বলক আৰম্ভ কৰোঁ। প্ৰথমে আপুনি আপোনালোকৰ মোবাইলত থকা প্লে ষ্টৰত যাব। প্লে ষ্টৰত গৈ সাৰ্চ বাটনত ক্লিক কৰিব মেৰা ৰেচন বুলি চেক কৰি ইনষ্টল কৰি ল'ব। যাৰ ইনষ্টল আছে তাৰ সাইড ফালে লিখা থাকিব ওপেন বুলি। তো মোৰ ইনষ্টল কৰা আছে, তো মই ওপেন কৰি দেখাম। তো বলক আৰম্ভ কৰোঁ। ওপেন কৰাৰ পিছত লেংগুৱেজটো চুজ কৰিব ইংলিছ। চুজ কৰাৰ পিছত প্ৰথমে আপোনালোকে ইয়াত বহুত কিছু কৰিব পাৰিব। আপোনালোকেতো বাহিৰত থাকে, তে কেনেকৈ এক ঠাইৰ পৰা আন ঠাইলৈ ট্ৰান্সফাৰ কৰিব পাৰে সেইটো চেক কৰিব, ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। মই ইয়াত লেখা আছে নো ইয়ৰ এণ্টাইটেলমেণ্ট। ইয়াত আপোনালোকে ক্লিক কৰিলে জানিব পাৰিব আপোনালোকে যোৱা মাহত কিমান আপোনালোকৰ ৰেচন পাইছিলে। তো ৰেচন কাৰ্ড নাম্বাৰটো য'ত লিখা আছে তাত আপোনালোকৰ ৰেচন কাৰ্ড নাম্বাৰটো দিয়ক। তাৰপিছত ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ পিছত প্ৰচেছিং হৈ আছে, আহি যাব। এতিয়া চাওক আহি গৈছে। যোৱা মাহত আমি কিমান কেজি চাউল পাইছিলোঁ, কমোডিটি, প্ৰাইচ, এলোকেশ্যন আৰু বেলেঞ্চ। কিমান টকাত কিমান কেজি চাউল দিছিলে সেইটো সম্পূৰ্ণ ইয়াত দিয়া আছে। তাৰপিছত আপোনালোকে আৰু জানিব পাৰিব, যদি আপোনালোকৰ হাতত ৰেচন কাৰ্ড নাথাকে তেনেহ'লে আধাৰ কাৰ্ড নম্বৰ দিও জানিব পাৰিব। তো ইয়াত আধাৰ কাৰ্ড নম্বৰ আছে, আধাৰ কাৰ্ড নম্বৰটো ভৰাক ইয়াত। এতিয়া ছাবমিট কৰি দিয়ক। ছাবমিট কৰি দিয়াৰ পিছত চাওক এই কমোডিটি, ৰাইচ, এলোকেশ্যন, বেলেঞ্চ লিখা আছে। ক'ত আপোনালোকৰ লোকেশ্যনটো ক'ত সেইটো গোটেইখিনি আহি যাব। তাৰপিছত মই দেখাম এতিয়া। বেক কৰক। কৰাৰ পিছত এতিয়া দেখাওক আপোনালোকৰ ওচৰত থকা আপোনালোকৰ ৰেচন কাৰ্ড দোকানখন কেনেকৈ বিচাৰি পাব। ইয়াত লিখা চাওক নিয়াৰ বাই ৰেচন শ্বপ। এই অপশ্যনত ক্লিক কৰিলে আপোনালোকৰ লোকেশ্যনত ক'ত ৰেচন দোকান আছে সকলো ওলাই যাব। এতিয়া চাওক মোৰ এৰিয়াত ক'ত ৰেচন দোকান আছে সকলোকেইটা ওলাই গ'ল। তো চাওক এনেকুৱালৈকে আপোনালোকে চেক কৰিব পাৰিব। তাৰপিছত এতিয়া দেখাম আপোনালোকৰ ৰেচন কাৰ্ডৰ লগত আপোনালোকৰ আধাৰ কাৰ্ড লিংক আছে নে নাই কেনেকৈ চেক কৰিব। আপোনালোকে তাৰ কি লিখা আছে চাওক, এটা অপশ্যন আছে আধাৰ চিডিং বুলি, সেইটো অপশ্যনত ক্লিক কৰক। ক্লিক কৰাৰ পিছত ৰেচন কাৰ্ড নাম্বাৰটো মাৰক। মৰাৰ পিছত ছাবমিটত ক্লিক কৰক। কৰাৰ পিছত ইয়াত দেখা 4টা সদস্য আছে, মেম্বাৰ নেম, আধাৰ চিডিঙত SS বুলি আছে। তাৰপিছত বেক কৰক। তাৰপিছত আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰটো সেইটো ওলাব পাৰিব। আধাৰ কাৰ্ড নম্বৰটোত আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰটো মাৰি দিব। এতিয়া চাওক এইটো দেখাই দিছে মেম্বাৰ নেম, 4টা সদস্য আছে, আধাৰ চিডিং SS বুলি লিখা আছে। আৰু ইয়াত কৰিব পাৰিব আপোনালোকে এলিজিবল ক্ৰাইটেৰিয়া পাৰিব। আপোনালোকে কোনে সোমাব পাৰিব, কি যোগ্যতা লাগিব সেইটো চেক কৰিব পাৰিব। ইয়াতে আধাৰ কাৰ্ড ৰেচন কাৰ্ড নম্বৰ মাৰিলেও হ'ব, আধাৰ কাৰ্ড নম্বৰ মাৰিলেও হ'ব। মই ৰেচন কাৰ্ড নম্বৰ মাৰি দেখাই আছোঁ।
ছাবমিট কৰি দিব। এতিয়া চাওক এইটো মানে কি সদস্য যোগ্যতা লাগিব, আধাৰ কাৰ্ড থাকিব লাগিব আৰু EIMPDS এবিলিটি সেইটো ইয়েছ আছে থাকিব লাগিব। তাৰপিছত চেলছ ডিটেইলছ ইন IMPDS নো আছে, এলাউড ইন IMPDS ইয়েছ আছে, এইখিনিত যোগ্যতা থাকিব লাগিব, তেনেহ'লে আপোনালোকে পাৰিব। তো এনেকৈ আপোনালোকৰ ৰেচন কাৰ্ডত আপোনালোকৰ নাম আছে নাই চেক কৰিব পাৰিব আৰু ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক আছে নাই সেইটো এনেকৈ আপোনালোকে চেক কৰিব পাৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।